AMRI Development Block Office along Phong Troxike Praketom Republic de Katalon Pon Prekjek West Karbi Anglong Amri constituency kaparlo Ulukunchi along kedo AMRI Development Block Office along peneng ingdeng Troxike Praketom Republic de Katalon Pon Prekjek si Tek Pon Longlo Aphrangsi AMRI Development Block Rajesh Singh ACS Mati Executive Magistrate Hamren West Karbi Anglong Pen Detpi alama porphai Troxira prekjek prapo adap apor det alama ingthur porlo Labangso Republic de ajaimek along Chief Guest Aman Pen Inut Rat Asai Kiklem Cipaduk Abangpu Mati Ulukunchi Police Out Post along kedo VDP Sing Phangcho apan man peng pen aluhi chopa ponlo Really big question. Simply celebrating Independence Day or Republic Day is not enough, isn't it? How far or how much we are following these things actually. Now, whenever we talk about Republic Day, as I have already said, that we have to follow the Constitution. We have to follow the rules and regulations. Now, in our day-to-day life, how we are going to follow the rules and regulation and the Constitution? All of you, please speak up your names. I, Srimati. Do hereby declare that I will perform my duty with sincerity, honesty, and punctuality. I will do my best to high the honor of the undersigned and contribute selflessly till my last existence in this office. Thank you. মই এই অফিসত জইন কৰিছোঁ যোৱা জুলাই মাহৰ 29 তাৰিখে তাৰ পিছত মই আহি ইয়াতে যি দেখিছোঁ ইয়াতে মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কিছুমান প্ৰবলেমছ আছে অলপমান এক্সেসিবিলিটিৰ প্ৰবলেম আছে ট্ৰান্সপৰ্টেশ্যনৰ প্ৰবলেম আছে আমাৰ ইয়াতে বেছিভাগ এমপ্লয়ি মানে গুৱাহাটী ডিফু এইবোৰ ঠাইৰ পৰা বহুত দূৰ তেওঁলোকে আহিব লাগে অফিসৰ কাৰণে সো যেতিয়া মই আহিলোঁ ইয়াতে দেখিলোঁ যে আপোনাৰ মানুহবোৰ মানে কাম ঠিকে কৰে কিন্তু মানে এই কিছুমান সমস্যা থকাৰ কাৰণে তেওঁলোকে তাৰ মানে তেনেকুৱা ধৰণৰ সাৰ্ভিস প্ৰভাইড কৰিবলৈ সক্ষম নহয় যেনেকুৱা তেওঁলোকে প্ৰভাইড কৰিব লাগে সেয়েহে মই অহাৰ পিছত জাষ্ট এটা প্ৰচেষ্টা চলাইছোঁ যাতে মই নিজৰ গোটেইবোৰ এমপ্লয়িক মানে এজ এ টিম ৰাখিব পাৰোঁ ধুনীয়াকৈ ইন্টিগ্ৰেটেড ৰাখিব পাৰোঁ আৰু তেওঁলোকৰ পৰা যিমানখিনি বেষ্ট পাৰোঁ সাৰ্ভিস উলিয়াই আনিব পাৰোঁ আৰু সেয়েহে এই 26 জানুৱাৰী আজিৰ নিচিনা এটি ইমান মহত্বপূৰ্ণ দিন এটা তাতে মানে মই এটি সৰু প্ৰচেষ্টা চলাইছোঁ য'ত নেকি আপোনাৰ আমাৰ নতুন 6 জন এমপ্লয়ি এপইণ্ট হৈছে সো তেওঁলোকক অলপমান এনকাৰেজ দিবলৈ এনকাৰেজমেণ্টৰ কাৰণে আমি তেওঁলোকক ৰেকগনিশ্যন চাৰ্টিফিকেট প্ৰভাইড কৰিছোঁ আৰু এটা ওথ আমি শপতনামা আমি গ্ৰহণ কৰিছোঁ যাতে তেওঁলোকে এই অফিসখনক নিজৰ বুলি ভাবে আৰু যেতিয়ালৈ এই অফিসখনত তেওঁলোকে থাকে তেওঁলোকে নিজৰ সাৰ্ভিস অনেষ্টলি আৰু লয়ালি যাতে প্ৰভাইড কৰে আৰু সেই একেটা বস্তুৱে মই নিজৰ অন্যান্য সহকৰ্মীকো মানে ৰিকুৱেষ্ট কৰোঁ আৰু সেই বস্তুটো যাতে আমি যেতিয়ালৈ থাকোঁ অকল এইখন অফিসতে নহয় পিছলৈ যদি বেলেগ কোনোবা অফিসতো যাওঁ আমি নিজৰ এই সাৰ্ভিসখিনি নিজৰ কাৰ্যখিনি যাতে পৰম শ্ৰদ্ধাৰে মানি গৈ থাকোঁ আৰু তাৰ লগতে আমাৰ আজিৰ কাৰ্যসূচীৰ মতে আমি আৰু দুটা এৱাৰ্ড ক'ব গ'লে দুটা পুৰস্কাৰ দিছোঁ আমাৰ দুজন এমপ্লয়িক আপোনালোকে জানি সঁচাই ভাল পাব যে এই দুইগৰাকী এমপ্লয়ি কিন্তু আমাৰ নন ৰেগুলাৰ এমপ্লয়ি দেই তেওঁলোক মানে এই অফিসখনত মানে কোনো ধৰণৰ স্যাংচন পজিশনত নাই এজনক আমি সাৰলংকি ৰংপি বোলা আছে সাৰলংকি প্লিজ কাম ফৰৱাৰ্ড সাৰলংকি ৰংপিৰ নাম তেওঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা হয় কিন্তু তেওঁ ইয়াতে কোনো ধৰণৰ সাৰ্ভিস নাই তেওঁৰ ভিনিয়েকৰ হৈহে তেওঁ মানে সাৰ্ভিস প্ৰভাইড কৰি আছে সো ভিনিয়েকৰ স্যালাৰিৰ পৰা তেওঁ এটি অংশ মানে তেওঁ পায় কিন্তু আমি ভাবোঁ যে হেতু মানে কোনো ধৰণৰ পৰ্যাপ্ত ধনৰাশি নহয় তেওঁ নিজৰ পৰিয়ালটো পোহপাল কৰিবলৈ সো সেয়ে আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা তেওঁক আমি এটি ট্ৰফি আৰু ফুলাম গামোচা আৰু হেৰি কি কয় চাৰ্টিফিকেট এটাৰে আদৰিছোঁ যাতে তেওঁ নিজৰ কামখিনি কৰিবলৈ উৎসাহ পাই থাকে আৰু নিজৰ সেলফলেছ যিটো সাৰ্ভিস প্ৰভাইড কৰি আহিছে এতিয়ালৈ সেই বস্তুটো যাতে কন্টিনিউ